আমাৰ এই ৰেলী আৰু নীতিটো চলি থাকে আৰু আজিৰ দিনত গভৰ্ণমেণ্টে কেনেকুৱা চলি আছে মই কৈছোঁ আপোনালোকক ইয়াত কোনো আছু মানে উঠি মানে আছু আৰু চৰকাৰটো আছুৱে চলাই আছে। আছুৱে চলোৱা চৰকাৰৰ দিনত কেনেকৈ কোনোবা অনাময় বা ৰাজনীতি বা কোনোবা বেংগলীসকলে বা মুছলিমসকলে কেনেকৈ ফেচিলিটি পাব মই সেইটোৱে কৈ আছোঁ। ইয়াত ইকুইটৰ পলিটিকেল পাৰ্টিৰ নামহে আছুহে নাই। ইকুইটৰ পলিটিকেল পাৰ্টি খালি নামতহে আছে। আছুহে নাই। আছুৱে সেই চৰকাৰটো চলাই আছে। মুঠতে জিৰ' মানে কি কয় ডেভেলপমেণ্টটো জিৰ' আৰু BTCটো ধ্বংস হ'বলৈ গৈ আছে আৰু BTCত আমি এনেকুৱা ধ্বংস হ'বলৈ নিদিম বুলিয়ে আজি এই ৰেলখন আনিবলৈ আছে। স্যার আপনার মানে বাজার সেশনত এইবারও দেখা নাপালো 4-5 দুদিনে আমার বিপিএফ দলৰ লিডাৰ বনাই দিছে লেজিসলেটিভ এছেম্বলি লিডাৰ আছে লিডাৰে ৰিপ্ৰেজেণ্ট কৰি আছে। তথাপি স্যার আপনার মানে আপনি সমষ্টি বাকী রাইজক এইবিলাক বাদে এইবিলাক কৈ লাভ নাই। আমাৰ হৈছে আমাৰ অভিযানটো হ'ল BTC বাছক প্ৰমোদ বড়ো শাখাও বাছ কাৰো লগত আমাৰ এলায়েন্স নাই। কাৰো লগত এলায়েন্স নহ'ব হৈ আছোঁ। আমাৰ বৰমাৰ বিশ্ব হৈ গ'ল অলৰেডি বিপিএফ হিচাপে কাৰো লগত এলায়েন্স নকৰি পেলাইহে ইলেকশ্যন খেলিব। স্যার এটা কনফিউশন আনি আছে যেনেকে BPF আৰু বঞ্চ বুলি কয় আৰু ইউপিপিএল বুলি আৰু আপসু বুলি কয় এইটো স্যার কনফারেন্স কি হ'ব স্যার এটা মানে প্ৰায় কনফিউজন নাজানো। আমাৰ দলত একটা আছে BSC ইয়ত আৰু ওমেন আছে মাইনৰিটি চেল আছে ৰাজনৈতিক চেল আছে পোষ্ট ৰাজনৈতিক চেল আছে গৰ্খা চেল আছে আদিবাসী চেল আছে এইটোকে মই জানো আৰু বেলেগ মই একো নাজানো। তাৰমানে স্যার প্ৰমোদ বড়ো থকালৈকে আপুনি মানে প্ৰমোদ বড়ো মানে একশো মানে প্ৰমোদ বড়ো একে বস্তু কি ডিফাৰেঞ্চ আছে। অথচ BTCটো আমি ধ্বংস হ'বলৈ দিব নোৱাৰে। সেইকাৰণে আমাৰ আজি এই জাগৰণটো শ্ৰীৰামপুৰৰ চেণ্ডিকেটটো প্ৰমোদহে কৰি আছে বুলি কৈছোঁ। মইতো এয়া নাজানো শ্ৰীৰামপুৰত ডেইলি পইচা লৈ থাকে বোলে 30 লাখ 40 লাখ প্ৰমোদ বড়োই পাই থাকে বোলে ডেইলি। চিণ্ডিকেটটো যে বাফেলো আণ্ডা মাছ থাকিবলৈ মই নাজানো এইবিলাক সাৰ চুপাৰী মুঠতে বহুত আছে। মই নাজানো মই শুনিছোঁ প্ৰমোদ বড়োৱে এইবিলাক ডাইৰেক্ট চৰিত্ৰ বুলি মই শুনিছোঁ।